ক'ত আহি পাইছোঁ গাইজ একো মানে গমেই নাপাইছোঁ একচুৱেলি ক'ত গৈ আছোঁ মই সেইটোও গম নাই পোৱা মানে এতিয়া ৰাস্তাটো বহুত মানে হেৰি আছে পুৰা মানে অফ ৰোড মানে পুৰা গাঁতত সোমাই গৈছে কেলা চকা তো 20 মিনিটৰ পিছত গাইজ ফাইনেলি ওলাইছোঁহি মেইন ৰাস্তাত তো গাইজ ৱেলকাম টু মাই চেনেল তো আজি আমি যাম মানে এনেকুৱা এটা জেগাত মানে যোনটো জেগাত মানে আজিলৈকে আমি যোৱা নাই এইটো চেনেলত দেখুওৱা নাই মানে তাতে মানে পুৰা মানে হাবি জংঘল মানে চবফালে তো তাত মানে সেইটো ৰাস্তা মানে পুৰা জংঘলৰ মাজেদি হৈ কেনে যায় তো আজি সেইটো চাইডেদিকে আমি যাম মানে মই যাম সেইটো চাইডে তোমালোকে চাব পাৰিবা তো এইটো ৰাস্তাটো ষ্টাৰ্ট হ'ব বুজিছা বান্দৰ তো সেইটো জেগা মানে ধৰা অলপ আগত গৈ কেনে পায় তো সেইটো পুৰা সোমাই জকাই মানে যোনখন ৰিজাৰ্ভ আছে ন ৰিজাৰ্ভৰ ভিতৰদিকে হ'ব মানে তাত নেটৱৰ্ক একো নাপায় তো চাই থাকিবা বনি থাকিবা ভিডিঅ'টোৰ লগত তো গৈ লওঁ গৈ পাই তাত দেখাই আছোঁ তো গাইজ আহি পাইছোঁ মানে এইটো এটা ৰাস্তা সেইটোতো বঢ়িয়া মানে হাবি পুৰা ভিতৰত আছে হাবি তো সেইটো ৰাস্তাটো যাব পৰা যায় তো গাইজ যদি মানে এই যোনটো এতিয়া ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত যদি 5টা লাইক যদি তোমালোকে কৰি দিয়া ন তেন্তে মই সেই ভিডিঅ'টো দি মানে যাম মানে পুৰা ঘুটীয়া জেগা মানে এইটো পুৰা হাবি মানে বননি পুৰা ভিতৰত মানে পুৰা হাবি আছে তো সেইটো জেগাত যাম যদি তোমালোকে হেৰি কৰা কি কয় 5টা যদি লাইক যদি কমপ্লিট কৰি দিয়া তেতিয়া সেইটো জেগাত গৈ পেলাই মই ভিডিঅ' কৰাম তো গাইজ পাইছোঁহি ৰাস্তাটো এইটোৱে ৰাস্তাটো এইটোৱে হৈছে সেই ৰাস্তাটো এইটো ৰাস্তা মানে বহুতে কয় মানে হণ্টেড বুলি কয় মানে মানে কিবা কিবি বেয়া আছে বুলি কয় ইয়াতে তথাপি মই যাম গাইজ অনলি ফৰ তোমালোকৰ কাৰণে চাব পাৰা কেনেকুৱা মানে কণ্ডিশ্যন আছে ৰাস্তাটো বহুত বেছি বেয়া আচলতে পুৰা হাবি জংঘল চবফালে চোৱা ভাল ৰাস্তা এনেকুৱা নহয় যে গাইজ কি ভাল ৰাস্তা নাই ভাল ৰাস্তাও আছে ইয়াতে তো মই জাষ্ট মানে ভিডিঅ' বনাবলৈ আহিছোঁ এইটো চাইডে তো চোৱা আজি তাৰ আগতে চাই লওঁ ৰেকৰ্ড হৈছে নাই হৈ আছে গাইজ চোৱা কেনেকুৱা মানে কণ্ডিশ্যন ৰাস্তা পুৰা চবফালে হাবি একো দেখিয়ে নাপায় ইয়াতে ইটো চাইডে কি আছে ইটো চাইডে কি আছে একো এটা দেখি নাপায় চোৱা তো গাইজ আই থিংক মই ৰাস্তা মানে ভটকি গ'লোঁ কোনফালে বা যাবলৈ আছিলে সেইটো পাহৰি গ'লোঁ এইটো ৰাস্তা হয়নে নহয় এতিয়া এইটো ৰাস্তা তাতে গৈ ওলাইগে নোলাইগে বাট একো নাজানো গাইজ বাট যাই আছোঁ চাওঁ পাওঁগে নে নেপাওঁগে গাইজ চাই লওঁ আৰু এইটো ৰাস্তা হ'ব লাগে গাইজ এইটো ৰাস্তাই হ'ব লাগে কাৰণ মানে এইটো চিধা চিধি ৰাস্তাটো গৈ পেলাই তাতে ওলাইগে ন তো ইটো চাইডে অহা হ'লে ইমান টাইম আমি পাই গ'লোঁ হ'লে বাট এতিয়া মানে ক'ত বা আছোঁ গাইজ এতিয়া একো মানে গমেই নাপাইছোঁ মই ইয়াতেতো নেটৱৰ্কো নাই যেনেকৈ চাবলৈ যে ক'ত পাইছোঁ মেপত চাই লওঁ এনেকুৱা একো নেটৱৰ্কো ছিষ্টেমো নাই ইয়াতে তো গাইজ ইমানখিনি ৰিস্ক লৈছোঁ তোমালোকৰ কাৰণে তো ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাথাকিবা একদম কৰি থৈ যাবা পুৰা হাবি জংঘলৰ মাজত আহি ভিডিঅ' বনাইছোঁ গাইজ চোৱা নতুন এটা এক্সপিৰিয়েঞ্চ আজি চবফালে হাবি একোৱে নাই মানে ইয়াতে মই যদি ইয়াতে চিঞৰোঁ ন কোনো শুনি নাপায় সেইটোকো আছিলে অলপ মানে মানুহ থকা জেগা সেইটো অলপ মানে দূৰত আছেগৈ মই পাৰ হৈ আহিলোঁ ভালেখিনি বাট ইয়াৰ পৰা চিৰিয়াছলি একো কোনো শুনি নাপায় মানে তুমি যদি চিঞৰিও থকা ন একো শুনি নাপায় ইয়াৰ পৰা বহুত মানে ধৰা চবফালে মানে হাবি আছেতো তো কোনো শুনা নাপায় মানে ইয়াৰ পৰা আহিছে মানুহ অলপ চলপ পোৱা যায় ইয়াতে মানে গম পোৱা গ'ল বাইকৰ লিক আছে গাড়ী লিক আছে অলপ চলপ ইয়াতে মানুহ অহা যোৱা কৰে বাট মানে ইমান নকৰে নেকি
ইমান কোৱা হ'লে এইফালে যোৱা দেখিলোঁ হ'লে মানুহ গাইজ ফৰেষ্ট গাৰ্ড হয় এইবোৰ ফৰেষ্ট গাৰ্ড হয় গাইজ মানুহে হয় বাট মানে ফৰেষ্ট গাৰ্ড হয় অনলি মোৰ মতে ফৰেষ্ট গাৰ্ডৰ এইটো আহে নেকি তো সেই তেনেকাই হ'ব ফৰেষ্ট গাৰ্ড আহিব আৰু কিবা গাড়ী চাড়ী এনেকাবোৰ অলপ চলপ যাব বাকী তেনেকা ইমান যাব যেন মানে লগা নাই বহুত বেছি বেয়া একচুৱেলি ৰাস্তাটো বেয়া নহয় আচলতে পুৰা মানে পিছল আছে গাঁত আছে বোকা আছে গাইজ চবেই আছে গাইজ এটা কথাটো গম পালোঁ ক'ৰবাত নহয় ক'ৰবাততো ওলামগৈ সেইটো খাটাং ইফালে উঠি যাওঁ গাইজ ইফালে অলপ বোকা আছে তো এইটো ছাইডৰ পৰা যাওঁগৈ তো চোৱা গাইজ আজি মই ইয়াতে আহিলোঁ একমাত্ৰ তোমালোকৰ কাৰণে তো তোমালোকে এগেইন কৈছোঁ মই দুবাৰ কৈছোঁ ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম পাহৰি নাথাকিবা বহুত এটা বেয়া কি ক'ম আৰু ইয়াতে তোমালোকে নিজে দেখি আছা চোৱা চবফালে হাবি জংঘল একোৱে নাই ইয়াতে চোৱা গাইজ তেৰি গৈছিলোঁ বে কেলা বহুত বেয়া আছে চোৱা বহুত বেছিয়ে বেয়া পুৰা মানে অফ ৰোড মানে পুৰা গাঁতত সোমাই গৈছে কেলা চকা এইফালে আকৌ ফৰেষ্টৰ গাড়ী এখন আহিলে পুৰা চোৱা গাইজ ফাইনেলি ওলাইছোহি মেইন ৰাস্তাত ফাইনেলি ওলাইছোহি গাইজ 15-20 মিনিটৰ পিছত গাইজ ফাইনেলি ওলাইছোহি মেইন ৰাস্তাত তো গাইজ অথনি ভিডিঅ'টোত হৈ গ'ল এটা কাণ্ড মানে ধৰা মই যোনটো ভিডিঅ' বনাইছিলোঁ অথনি এই ভিডিঅ'টো মানে কি হ'ল তোমাৰ হেৰি নহ'ল কিবা আনচাপৰ্টেড এনেকুৱা দেখাই আছে তো সেইটো কাৰণে ভাবিছোঁ এতিয়া আকৌ এটা ভিডিঅ' বনাই দিম পুৰা এইটো ৰাস্তাৰ তো আকৌ মানে যেতিয়া ৰিটাৰ্ণ হৈ আহিছোঁ ঘৰৰ পৰা ন তো আকৌ মানে ভাবিছোঁ আকৌ বনাই দিম বুলি ভাবি আছোঁ মানে ভিডিঅ'টো তো চাই থাকা তোমালোকে ভিডিঅ'টো বনি থাকা আৰু এয়া লৈ লৈছোঁ কচৰি লৈ লৈছোঁ ৰাস্তাত মানে একদম জংঘলৰ মাজত খামগৈ কেনেকুৱা ফিল্ডটো কেনেকুৱা আহে চাম তো এইডোখৰ তোমালোকে দেখিলা অথনি তো ইয়াৰ আগৰ যোনডোখৰ আছে তাত লগ পাই আছোঁ বাই তো গাইজ চাব পাৰা কেনেকুৱা বেয়া ৰাস্তা পুৰা চবফালে তো এইডোখৰ পাৰ হৈ গ'লো গাইজ বহুতেই মানে কি ক'ম আৰু চবফালে জংঘল এইফালে চবফালেই জংঘল গাইজ পুৰা হাবি এখন জকাই দি যাব হয় চোৱা আকৌ ৰিটাৰ্ণ যাই আছোঁ ন আকৌ ৰিটাৰ্ণো সেইটো ৰাস্তাই গ'লোঁ মানে মই তো চাব পাৰা তোমালোকে ইয়াতে কেনেকুৱা অৱস্থা খাই গ'লে যাম তাৰপিছত ঠিক আছে ৰখিলোঁ ঠিক আছে তোমালোকে ইয়াতে তো এতিয়া অলপ
মানে নাই, পথাৰ চথাৰ আছে অলপ এনেকুৱা হৈ আছে। বাট ইয়াৰ আগৰ যোনখিনি ন তাতে মানে পূৰা মানে চবফালে মানে তোমাৰ হাবি, চবফালে হাবি। জকাই দি তাক চাবলৈ গ'লে একদম মাজৰখিনি বুলি ক'ব লাগিব। মাজৰখিনি নহয় একচুৱেলি, এইডোখৰ বুলি ক'ব লাগিব, কিনাৰৰ অনলি কিনাৰখিনি তেনেকুৱা। ভাবা তেনে মাজত কিটো অৱস্থাত হ'ব, কিটো অৱস্থাত মানে হাবি বন জংঘল আছে। পূৰা মানে ভয়ানক জেগা এটা চাবলৈ গ'লে। চোৱা ইফালে এতিয়া লাহে লাহেকৈ আমি এণ্টাৰ কৰি আছোঁ, অলপ মানে হাবি চাবি পাই গৈ আছোঁ। ইয়াতে যদি বাইক চাইকবোৰ কিবা প্ৰব্লেম হৈ যায় ন, তো ভাবা কেনেকুৱা বেয়া অৱস্থা হ'ব। তথাপি আহিছোঁ মই তোমালোকৰ কাৰণে ইয়াতে। তো যদি ভাল লাগিছে ন, তো গাইজ আহি এতিয়া মাজত পাইছোঁ, অলপ চলপ মাজত পাইছোঁ। আৰু ইয়াতে তোমালোকৰ চাবা এইবোৰ চোৱা, গোটেই হাবি বন মানে এইবোৰ কেনেকুৱা মানে ডেঞ্জাৰ জেগা বুলি ক'ব লাগিব। ইয়াতে কি হৈছে কোনো নাজানে। ইয়াতে যদি তুমি চিঞৰ পাৰি থাকা ন, কোনো শুনিবলৈ নাই ইয়াতে, কোনো শুনা নাপায় মানে। আৰু এইটো এটা চোৱা, এইটো এটা তোমাৰ মোৰ মতে ফৰেষ্ট অফিচ আছিলে আগতে, এইটো কোৱাৰ্টাৰ আছিলে, কিবা আছিলে মানে। তো এতিয়া সেইটো বন্ধ হৈ গৈছে, তো এবাণ্ডেন হৈ গৈছে পূৰা। চোৱা পূৰা জংঘল মানে, ইফালে জংঘল সেইফালে জংঘল, চবফালে জংঘল। বাট ইয়াতে মই এটা নামে লৈ গৈ আছোঁ, জয় বজৰংবলী কা নাম লেকে গৈ আছোঁ ইয়াতে। তো বেলেগ একো নাই ইয়াতে, মানে বহুত এটা হেৰি জেগা হয় এইটো, মানে চবফালে হাবি বন আছে ন। তো ইয়াতে মানে একো এটাই নাই মানে। তুমি যদি মানুহ এটা চাব পাৰা, মানুহো নাই ইয়াতে, না কিবা আছে না কিবা আছে, একো এটাই নাই মানে ইয়াতে। অনলি চবফালে যিমান দূৰ চাব পাৰা, ইয়াৰ পৰা চাব পাৰা, চাই আছা চাগে ফুটেজ ওলাই আছে কেমেৰাটোত, কিমান দূৰলৈকে নাই, একোৱে নাই। চবফালে হাবি দেখিছা, হাবি আছে চবফালে, একো এটাই নাই বুলি ক'ব লাগিব। তো ভালকৈ ৰাস্তাও নাই। ধৰা এতিয়া মই যোনটো দিশত সৰুকৈ ৰাস্তা, মানে ধৰা একদমেই সৰু, মানে এনেকুৱা এইটো টাইপৰ সৰু ৰাস্তা এটা, জাষ্ট লিক এটা আছে, সেই লিকটো দি এনেকুৱা টাইপৰ তো যাব লাগে মানে। তো ভাবিছোঁ মই নেক্সট তাতে গুচি যাম। যদি তোমালোকে ইয়াতে ন 5টা যদি মোক মানে লাইকৰ টাৰ্গেট কমপ্লিট কৰি দিয়া, 5টা লাইক, তো তেতিয়া মই মানে গুচি যাম মানে। তেতিয়া ধুনীয়াকৈ মই তালৈ গুচি যাম, তাত গৈ পেলাই ভিডিঅ' বনাম। মানে তাত পূৰা ফুল, মানে তোমাৰ কি ক'ম, তাত চবফালে মানে হাবি বন, মানে তাতে একোৱে নাই ক'বলৈ গ'লে। তো বহুত বেছি এটা হেৰি কি ক'ম এতিয়া, পূৰা মাজৰ হয় জেগাটো, পূৰা ৰিজাৰ্ভৰ মাজৰ হয়। তো সেইটো ৰাস্তা আছিলে, সেইফালেদি আহিলোঁ, এতিয়া ঘৰ যাই থাকোঁ গাইছ। এতিয়া ওলাই গ'লোঁ,